মঙলদৈ টাউনৰ গলিত আমি ঘূৰি আছোঁ আৰু খোজকাঢ়ি গাড়ী। ক'ত গৈ আছোঁ বাৰু জানেনে আপোনালোকে? ব'লক আমি ক'ত যাই আছোঁ দেখাই আছোঁ। এয়া হেলমেট লৈ আমি খোজকাঢ়ি যাই আছোঁ। তো বন্ধুসকল, ভাইটিছ ব্লগ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া আমি মঙলদৈত আহি আছোঁ। নতুন গাড়ীৰ লগতে ছাৰ্ভিচিং কেনেকৈ দিয়ে চাওঁ আহক ক'বলৈ। এইটো হিৰ' ডিলাৰ মঙলদৈ। ইয়াৰ আগত আছে হুণ্ডাৰ। আমি হুণ্ডাত গৈ আছোঁ, মানে গাড়ীখন ছাৰ্ভিচিং দিব আনিছিলোঁ। সেইটো নহয়, সেইটো হুণ্ডাৰ। হিৰ' এইটো হুণ্ডা, এইটো হুণ্ডা ডিলাৰটো। আমি গৈ আছোঁ ছাৰ্ভিচিং দিবলৈ, ছাৰ্ভিচিং দিয়া জেগাত গাড়ীৰ। নতুন নতুন গাড়ীবিলাক চাওঁ। এইবিলাক নতুন মডেলৰ গাড়ী আহিছে, বঢ়িয়া বঢ়িয়া গাড়ী আহিছে না। এখানে ভ্ৰমণ কৰিব নাই গাড়ীবিলাকক। গাড়ী ছাৰ্ভিচিং দিব আহিলে আপোনালোকে ইয়াত এণ্ট্ৰিটো কৰিব লাগিব। ইয়াত এণ্ট্ৰি কৰে। লাগি আছা? এই মোবিলটো সলাই দিছেনে? আৰু চলাই চাইছেনে? সেইডালো সলাব লাগিব নেকি? কেইটকামান পৰে এইটো? 600। এইটো কি বুলি কয়? এইটো ক্লাছ চাইড। এইটো চাফা কৰিব লাগে হেৰিটো। ছাৰ্ভিচিঙত এনেই কোনটো কোনটো চাফা কৰে? এয়াৰ ফিল্টাৰ চোৱা যায়। এয়াৰ ফিল্টাৰ আৰু চাফা কৰিলে গাড়ীটো মানে চলাই ভাল লাগে। সেইটোৱে না, চলাই ভাল লাগে চাউণ্ডটো। লাগি আছে দাদা সোনকালে। এয়া দাদাই চকাত যাবাৰটো মানে কি বুলি কয়, এইটো বেগচু নেকি? এইটো বেগচুটো সলাই আছে। কাম নকৰা হৈছিল বেগে একদম কাম নকৰে। ইয়াত আছিলে পিছৰ বেগচু সলাব এতিয়া। এই বেগচুডাল সলাব লাগিলে কিমানমান পইচা পৰে দাদা? 269 ল'ব যদি আপোনালোকে বেগচু সলাব লাগে। 269ত পাই যাব। ইয়াত লাগিব। হেৰি দাদা, এই গাড়ীৰ ছাৰ্ভিচিং দিলে বাৰু কি কি সলাব লাগে প্ৰথম? এয়াৰ ফিল্টাৰ, তাৰপিছত বেটাৰী গোটেই চাবিলক চব চেক কৰা যায়, চকা নাম কৰা যায় ন। ছাৰ্ভিচিংটো কিমান মানত দিব লাগে? ছাৰ্ভিচিং আপোনাৰ 2000 কিলোমিটাৰ ভিতৰত হ'লে ভাল। 2000 ভিতৰত হ'লে ভাল। আমাৰ গাড়ী ছাৰ্ভিচিং চলি আছে। আপোনালোকৰ ছাৰ্ভিচিং দিব 2000 ভিতৰত। যদি গাড়ী আছে আপোনালোকৰ দৰং হুণ্ডাৰ লৈ আনিব। ইয়াত ছাৰ্ভিচিং ধুনীয়া হ'ব। যদি হুণ্ডাৰ গাড়ী লৈ হুণ্ডাৰ ডিলাৰত আহিব, ছাৰ্ভিচিংটো ভালদৰে পাব। ফ্ৰীও হয়, ছাৰ্ভিচিং ফ্ৰী পায়, ডিছকাউণ্ট আছে, ডিছকাউণ্ট পাব। বাহিৰত কৰাতকৈ ইয়াত আহিলে বেছি ভাল হয় আৰু ইয়ালৈ আহিব। দাদাই ছাৰ্ভিচিং কৰি আছে গাড়ী। এয়া মোবিল ভৰাব। দাদাই মোবিল ভৰাটো চাওঁ আহক। স্কুটিত মোবিল এইফালৰ পৰা ভৰাব লাগিব। সেইটো পেপু লৈছে। এয়া দাদাই ভৰাই আছে মোবিলটো ভৰাই আছে। চাওঁ এইফালে মোবিল ভৰাই আৰু গিয়াৰ অইল আছে। গিয়াৰ অইলটো ল'ব ক'ত হ'লে এই ইয়াত গিয়াৰ অইলটো কোনফালে সিফালে হ'লে না
গিয়াৰ অইলটো ইয়াত আছে, ইয়াত ল'ব লাগিব। গাড়ী নামি গ'ল তলত, এয়া তলত নামি গ'ল, ওপৰত আছিল তলত নামি গ'ল। অঁ সেইটো প্ৰব্লেম হৈ আছে এটা, সেইটো চাব লাগিব। ৰেষ্টটো কমি আছে না, কিবা এটা হেৰি দিছে নহয় দাদা। এইটো কি লগাই আছে? এইটো বডি স্থান মাৰাৰ কাৰণে এটা টেফলন লগাই, এই মুখাখন লাগি ধৰাৰ কাৰণে নেকি? দাদা এইটো কি লগাই আছা গাড়ী? চকেট যাবা? চকেট যাবাটো এইটো বেয়া হৈ গৈছিল নেকি? নতুনকৈ লগাইছে? হয় হয়। হুণ্ডা এখন কি হয়? CB হৰ্নেট। চকেট যাবা লগাই আছে নতুনকৈ, সুন্দৰ। কি সুন্দৰ, এইটো AC ৰুম। ইয়াত আপুনি টিভি চাব পাৰিব। চলাই আছে, এইফালে গাড়ী কাম কৰি আছে, সুন্দৰ ফেনো চলি আছে। এইফালে এইটো AC লাগি আছে। এইফালে এই গাড়ীৰ বাম্পাৰটি ভাঙি গৈছিলে, নতুনকৈ লগাব, জোগাৰ পাতি আনিছে। আপোনালোকৰ যদি আছে এনেকৈ ইয়াত লগাব পাৰিব। কাৰণ নতুন নতুন গাড়ী আহিছে, চব ভিতৰত গৈ আকৌ ভালদৰে চাওঁ আহক। এইবিলাক সুন্দৰ গাড়ী, কি সুন্দৰ নতুন মডেলৰ গাড়ী, পুৰণা। ধুনীয়া ধুনীয়া গাড়ী, পিছফাল ভৰ্তি হৈ আছে গাড়ী। এইখন গাড়ী বাপৰে বাপ, এখন লৈয়ে যাওঁ নেকি আজি। কিমান গাড়ী, এখন লেতেৰা হৈ পৰি আছে, চাফা তাফা কৰি ধুনীয়াকৈ দিব নিয়াৰ সময়ত। কি মজা। এই গাড়ী এতিয়া মুণ্ডা খুলি দিব আমাৰ। হঠাৎ একদম বেয়াকৈ দবা পিটা বৰষুণ আহি গ'ল। ফাইনেলি গাড়ী হৈ গ'ল ছাৰ্ভিচিং। দাদাই এবাৰ চলাই চাব। ইয়াত পে'মেণ্ট কৰা হয়, কাৰ্ড পে'মেণ্ট, কেছ পে'মেণ্ট যি কৰে আপুনি, ইয়াত সুবিধা আছে। এইখন চাবচোন এটা। তো বন্ধুসকল, এয়া গাড়ী ছাৰ্ভিচিং আমাৰ হৈ গ'ল। এতিয়া আমি ঘৰলৈ গৈ আছোঁ। খাই বৈ আহোঁতে দেৰি হৈ গ'ল, সন্ধিয়া হৈ গ'ল। তো আজিলৈ এৰিছোঁ, নেক্সট ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ বাই বাই, ধন্যবাদ।